নমস্কাৰ মোৰ চেনেললৈ মই আপোনালোকক স্বাগতম জনালোঁ। মই আজি মই কি বনালোঁ সেয়া অকণমান আপোনালোকক দেখুৱাম। ভিডিঅ'টো চাব, যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে তেখেতসকলে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে, আৰু যিসকলে আগৰ পৰা চাই আছে তেখেতসকলক মই বহুত ধন্যবাদ জনালোঁ। ভিডিঅ' মানে সিমান দেখুৱাব লগা ভিডিঅ' নহয়, এনে আৰু মই যেনেদৰে বনাইছোঁ, মইনো কি পদ্ধতিত বনাওঁ সেইখিনি অকণমান দেখুৱালোঁ। চাবচোন, ভিডিঅ'টো শেষলৈকে চাব। এয়া মই বনাবলৈ লৈছোঁ, এয়া লুবিয়াৰ চব্জি বনাম, ঘুগুনি, আৰু এয়া আটা বনাই থৈছোঁ লাৰুকেইটা। এতিয়া মই ৰুটিকেইখন বনাম, শুকান ৰুটি, আৰু এইখিনি কুকাৰত ভৰাই 3টা বা 4টামান হুইচেল দিম। আৰু আমি মানুহ আজি দুজনে, সেইকাৰণে মাত্ৰ কমকৈ বনাইছোঁ। সেইখিনি চাবচোন, সেইখিনি এতিয়া মই সিজিবলৈ দিম। এয়া মই এতিয়া ৰুটিকেইখন শুকানকৈ পুৰি ল'ম। শুকানকৈ বনাইছোঁ, তেলত খালে খুব গেষ্ট্ৰিক হয়, সেয়ে যে শুকান ৰুটি আৰু ঘুগুনি। মাজে মাজে শুকানকৈ খালে খুব ভাল লাগে, নহ'লে এটা তেলত ভজা খালে গেষ্ট্ৰিকৰ অলপ প্ৰব্লেম হয়। সেয়ে যে শুকান ৰুটি আৰু ঘুগুনি খাম। এয়া মোৰ ঘুগুনিখিনি হৈ গ'ল, এতিয়া মই তেল মাৰি দিম। এতিয়া ইয়াত মই এয়া লৈছোঁ ডাঙৰ চাই পিঁয়াজ এটা কাটি, এইখিনি জিৰা গুড়া, এইখিনি নহৰু, আৰু ইয়াত জলকীয়া। এতিয়া মই কেৰাহীত তেল দিছোঁ, এইখিনি মই চম্ভাৰ মাৰি দিম। তেলটো গৰম হৈছে, ইয়াতে দিলোঁ মই পিঁয়াজ, নহৰু, জলকীয়া, জিৰা গুড়ি, হালধি, নিমখটো মই দিয়াই আছে তাতে। সেইখিনি এতিয়া ভালদৰে ভাজি লওঁ। আৰু মই যি বনাওঁ কিন্তু লোহাৰ কেৰাহীতে বনাওঁ। মই আগৰ ভিডিঅ'টো কৈছোঁ, লোহাৰ কেৰাহীত বনালে মানে খাই খুব ভাল লাগে, সোৱাদ লাগে বস্তুবিলাক। সেইকাৰণে মই খুব লোহাৰ কেৰাহীয়ে মই ব্যৱহাৰ কৰোঁ। আৰু বেছি মছলাও নিদিওঁ, মই একদম কম মছলা দিওঁ। আলুখিনি অলপ ভাঙি দিওঁ, তেতিয়া ভাল লাগিব, গোটা হ'ব।
আৰু এই ঘুগনি মোৰ ৰেডি হৈ গ'ল আলু পিয়াৰ ঘুগনি খোৱাৰ বাবে ৰেডি হৈ গ'ল ইয়াত মই অকণ গৰম মছলা দিলোঁ কিন্তু মই দেখুৱাটো নহ'ল আপোনালোকে দিলেও দিব পাৰে নিদিলেও নাই মই এনেও অকণমান দি দিছোঁ কিন্তু এইটো দেখুওৱা নহ'ল আৰু মই ইয়াৰ ৰুটিৰ লগত খোৱাৰ কাৰণে কণী ভাজি ল'ম অমলেট বনাই তেল দিছোঁ এয়া মোৰ শুকান ৰুটি আৰু কণী ভাজি আৰু ইফালে ঘুগনি তৈয়াৰ হৈ গ'ল খোৱাৰ বাবে ৰেডি যদি এই ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকলে নতুনকৈ চাইছে তেখেতসকলে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।